Hello friends, কেনে আছে আপোনালোক? আশা কৰো আটাই কুশলে আছে and I'm also fine. SI exam দিয়া ক্যান্ডিডেট সকলৰ মনত এতিয়া মাত্ৰ এটাই চিন্তা যে এক্সামৰ ৰিজাল্ট কেতিয়া দিব নহয় জানো নেটত খুচৰি থাকে আৰু ইউটিউবত খুচৰি থাকে অতত কমেন্ট কৰি থাকে যে SI ৰিজাল্ট কেতিয়া দিব আজি আমাৰ আলোচনাৰ প্ৰসংগ হে যে SI ৰিজাল্ট কেতিয়া দিব পাৰে কেতিয়া দিয়াৰ সম্ভাৱনা আছে এবিইবি SI ৰিজাল্ট ঠিক আছে কিছুদিন আগতে হৈ যোৱা এপিআৰ SI যেটো আছিল এপিআৰ SI দেখা গৈছিল যে এক্সাম হোৱাৰ পৰা এক মাহৰ ভিতৰত মোটামুটি এক মাহ এতিয়া 2-4 দিন কম বেছি হ'ব পাৰে ঠিক আছে এক মাহৰ ভিতৰত হিয়তৰ ৰিজাল্ট দি দিছিল আৰু ভেৰিফিকেশনো মোটামুটি ইতিমধ্যে ভেৰিফিকেশন হৈ গল এপইন্টমেন্ট অফিস হাতত পোৱা নাই হয়তো খুব সোনকালে পাই যাব ঠিক একেদৰে এবিইবি যেটো মানে বেটেলিয়নৰ বা আমাৰ এবিইবি কনস্টেবল যেটো আছে কনস্টেবলৰ খিনিও দেখা গল এনেকুৱা মোটামুটি 1.5 মাহৰ ভিতৰত হিয়তৰ দিয়ে দিলে ঠিক আছে ৰিজাল্ট আৰু হিয়তৰ ট্ৰেইনিংতে গল আরে कहना क्या चाहते हो গতিকে আৰু আমাৰ এক্সাম হৈছিল কেই তাৰিখে 24 তাৰিখে ঠিক আছে আৰু যোৱা মাহৰ 24 তাৰিখে আমাৰ এক মাহ হৈ গল 24 কি আছিল 24 মাৰ্চ এপ্ৰিলত হল ন 24 এপ্ৰিলত হৈছে আৰু লাষ্ট মান্থ 24 মে গল এক মাহ হল আৰু আজি কেই দিন হল 24 গলে 6 মোটামুটি আজি 10 দিন মান হল এক মাহ 10 দিন মান হল ঠিক আছে গতিকে শুনি আছো এনে খুব সোনকালে দিব এক্সাক্ট ডেট আজিলৈকে পোৱা নাই খুব সোনকালে দিব এক মাহ 10 দিন মান প্ৰায় উকলি যোৱাৰ পথত বা গল ঠিক আছে গতিকে আমি এক্সপেক্ট কৰিব পাৰো খুব সোনকালে ৰিজাল্ট আহিব হয়তো এক সপ্তাহ 10 দিনৰ ভিতৰতে ৰিজাল্ট আহি যাব এবিইবি SI ৰিজাল্ট আৰু অফিচিয়ালি যেহেতু কোনো ডেট দিয়া নাই জাস্ট আমি ধাৰণা কৰি আছো বিভিন্ন জনৰ পৰা শুনি বা বিভিন্ন চৰ্চৰ পৰা ঠিক আছে খুদি যিমানটো জনা গৈছে যে 15 তাৰিখৰ আশেপাশে 15 জুনৰ আশেপাশে এবিইবি SI ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে নিদিব পাৰে 15 ঠাইত 20 জুনো হ'ব পাৰে 25 হ'ব পাৰে আৰু কালি পৰহিও দিব পাৰে জাস্ট সম্ভাৱনা এটাৰ কথা কৈ আছে যেহেতু আগতে কি কৰিছিলে এক মাহৰ ভিতৰত ৰিজাল্ট দিছিলে আৰু अभी मजा आएगा ना भिड़ो আৰু আজি এক মাহ 10 দিন মান মুকলি গল ঠিক আছে তেনেহলে আশা কৰো আপোনালোকৰ ভাল খবৰ এটা আহিব আৰু আপোনালোকে ফিজিক্যাল ধুনীয়াকৈ প্ৰেক্টিস কৰি আছে সো কিপ গ্ৰোইং ইন ইয়োৰ লাইফ এন্ড অল দ্য বেষ্ট ভিডিওটো শেষলৈ চোৱাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল আৰু ভিডিওটো কাইন্ডলি লাইক কৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰিব বেলেগৰ লগত আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ